সেভ কৰা নাই, কিন্তু কোনে যে হ'ব পাৰে আমাৰ ইয়াৰে হ'ব পাৰে চাগে। আপুনি বিচাৰ কৰি চাব। ঠিক আছে, এইটো নাম্বাৰটো ছেভ আছে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ৰাজনীতি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ বিশেষ এটা কাৰণত আহিলোঁ, আৰু কি কাৰণে আহিলোঁ ভিডিঅ'টো আপোনালোকে চাই যাব, অকণো স্কিপ নকৰাকৈ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত চৰ্দি লাগিছে, কালিৰ পৰা চৰ্দি লাগি লাগি মানে অৱস্থা নাইকিয়া হৈছে। টেবলেট খাইছোঁ, কিন্তু টেবলেট খালেও মানে ভালেই নোহোৱা হ'ল। আজি ৰাতিপুৱাই মানে এটা ঘটনা হ'ল, আৰু ঘটনাটো আপোনালোকৰ আগত ক'ম। আচলতে মাইকটো লগাই লৈছোঁ, নহ'লে মানে বহুত চৰ্দি হৈ থকাৰ কাৰণে মাতটো অলপ ভালকৈ অহা নাই, তাৰমানে সেইকাৰণে এই মাইকটো লগাই লৈছোঁ। ৰাতিপুৱাই মানে মই নহয়, আচলতে মোৰ মায়ে এটা মোবাইল সহায় পালে। মানে ৰাতিপুৱাই তেওঁ নিজৰ ঘৰ পদূলিতে এটা মোবাইল সহায় পালে, আৰু যেতিয়া এনেকুৱা এটা মোবাইল আপোনালোকে এই মোবাইলটো দুই চাইডে দেখুৱাই দিছোঁ, এনেকৈ ধৰণৰ আছে। আৰু এইটো মোবাইলটো হয়, এনেকৈ কভাৰ আছে, আৰু কভাৰৰ ভিতৰত কি কি আছে মই নাজানো, আৰু যদি মোবাইলটো ছুইচ অফ হৈ আছে নাজানো, ভালকৈ মই একো চোৱাই নাই। মোবাইলটো দেখিলেই গম পায়, মানে এইটো দামী মোবাইল হয়। আৰু মোৰ ঘৰতে দুটা মোবাইল আছে, মানে তথাপি এইটো সমান নহয় বাৰু। এটা মুনৰ আছে, এটা মোৰ আছে। মানে এইটোকো হয়তো আমাৰ দুটা মোবাইল কমটি দামৰ হ'ব পাৰে। যেতিয়া নিজে কষ্ট কৰি কিবা এটা বস্তু লওঁ, সেই লোৱাৰ পিছত যদি সেই বস্তুটো হেৰাই যায়, তেতিয়া মানে কেনেকুৱা ধৰণৰ অনুভৱ হয়, খুব মনত দুখ লাগে, নহয় জানো? মোবাইলটো ভিভ' মোবাইল হয়, মানে 3টা কেমেৰা আছে ক'বলৈ গ'লে, আৰু এইটো কভাৰ। আৰু এতিয়া দেখিছে আপোনালোকে, এই মোবাইলটোত ফোন আহিছে। আপোনালোকে শুনিছে নাই শুনা নাজানো, কিন্তু এই মোবাইলটোত ফোন আহিছে, আৰু এই ফোনটো মই ৰিচিভ কৰিব দিম মোৰ ঘৰৰ মানুহক। ক হয় বাই, এই নাম্বাৰটো ফোন, এই মানুহজন আপুনি চিনি পায় নাই? আপুনি ক হয়? মই কুলিবজা হয়। কম কুলিবগা কোনডোখৰত বাৰু? আপুনি ক'ত হয়? বেতনী পাম। বেতলি পাম। অঁ, এই মোবাইলটো পৰি আছিলে, আৰু এইটো কি বুলি কয়, আমি চোৱা নাই নহয়, তাৰ ফ্লাইট মোড অন কৰিলোঁ। এতিয়া মোবাইল আহিছে, যোনে মালিক হয় সেই মালিকে আহি পিনি মোবাইলটো লৈ গ'লেই হৈ যাব। বুজি পাইছোঁ, এইটোতো মইতো জেগাডোখৰৰ নাম কৈছে চিনি পোৱা নাই, কিন্তু এইটোতো ডিষ্ট্ৰিক্টটো কি পৰে? ধেমাজি। আপুনি ক'ৰ হয়? ধেমাজি ন? আমাৰতো ধেমাজি। আপুনি ক'ৰ হয়? এই মাজৰবাৰীৰ পৰা কৈ আছোঁ। অঁ, বহুত দূৰ দেখোন তেতিয়াহ'লে। আপুনি মোবাইল লৈ যাব পাৰিব, যাৰ হয় মোবাইল লৈ যাব। খালি মোবাইলটো পাছৱৰ্ড খুলিব পাৰিব লাগিব আকৌ, তেতিয়াহে মই দি পঠাব পাৰিম। নহ'লে কাৰ মোবাইল কি কথা একো ক'ব নোৱাৰোঁ যে, আমি চোৱাও নাই, একো মেলাও নাই। সেইকাৰণে মোবাইলটো মানে দি পঠাম, কাৰণ বহুত কষ্ট কৰি এটা মোবাইল লোৱা হয়, নহয় জানো? সেইকাৰণে মোবাইলটো দি পঠাম, যোনেই নহওক লাগিলে, যোন ব্যক্তিয়ে নহওক লাগিলে। যেনিবা ফোন কৰিছে, কিন্তু নম্বৰটো মোৰ মোবাইলতো ছেভ কৰা নাই, কিন্তু কোনে যে হ'ব পাৰে আমাৰ ইয়াৰে হ'ব পাৰে চাগে। আপুনি বিচাৰ কৰি চাব। এইটো নাম্বাৰটো ছেভ আছে, PK বুলি। এইটো মোবাইল PK বুলি ছেভ আছে আপোনাৰ নম্বৰটো। এইটো হয় হয়, এইটোতো মোৰে হয় একচুৱেলি নাম্বাৰ। ঠিক আছে, কি মোবাইল আছিলে এইটো? ভিভ' আছিলে। ভিভ'? হয়। ঠিক আছে, হ'ব দিয়ক। মানে এতিয়া আহি পালোঁ, মানে হস্পিটেলত আহি পালোঁ। মুনৰ তাৰমানে গাটো ভাল নহয়, হস্পিটেলত আহি পালোঁ। আৰু ফোনটো আহিছে মানে আমাৰ পুকীয়া গাঁৱৰ এজন ওচৰৰ মানুহৰ মোবাইল, তাৰমানে সেইকাৰণে মোবাইলটো এতিয়া যাওঁতে দি যাব লাগিব আৰু।